মৰ্ণিং ৱাকলৈ আহি আছোঁ আৰু আজি বাছতে উঠিলোঁ আৰু ৰাতি যে ইমান বেছি ডাঙৰ বৰষুণ এজাক আহিছিলে মানে খুব ডাঙৰ বৰষুণ এতিয়া অকণমান কিনকিনাই আছে আৰু মই জিমিছবিলাকৰ আন এটি ভিডিঅ'লৈ মানুহ সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ সকলো ভালে আছে। এতিয়া পাই আমাৰ ব্লগটো ষ্টাৰ্ট কৰোঁ বুলি ভাবিছোঁ। তেনেহ'লে আহক আজিৰ দিনটোত কি কৰোঁ সকলোখিনি দেখাবলৈ চেষ্টা কৰিম। আৰু এতিয়া মই মৰ্ণিং ৱাক গৈ আছোঁ। ঠাণ্ডা হৈ আছে, পৰিৱেশটো ভাল লাগিছে। Empty hearts and neon lights, they're playing with my mind. Gotta ঘৰ পাব হৈছোঁ, ঘৰ পাই গ'লোহি। I don't tell myself it's fine to be alone, just to find somewhere that finally feels like home. Oh, oh, oh. I hate all this overthinking. Hello friends, মই সামনে এনজয় এইমাত্ৰ আজি যে বিশ্বকৰ্মা পূজা বুলি চিলাই মেচিন, তাৰপিছতে লেপটপ আৰু এইটো টিভি, তাৰপিছত প্ৰিণ্টাৰ এইবোৰ সকলোবোৰ মোহা মেলা হ'ল। খুব ধুনীয়াকৈ মোহাৰিলোঁ। তাৰপাছতে ফ্ৰিজটো সেইখিনি গোটেইখিনি মোহাৰি মেলি ধুনীয়াকৈ হৈ গ'ল। বাকী আৰু ভাইটিয়ে চাইকেল বাইক এইবোৰ ধুব। হেল্ল' ফ্ৰেণ্ডছ, মই এতিয়া ইলেক্ট্ৰনিক বস্তুবোৰ যি য'ত আছিলে সেইখিনি গোটেইখিনি মোহাৰিলোঁ ধুনীয়াকৈ। আৰু ভাইটিয়েও বাহিৰত বাইক চাইকেল এইবোৰ ধুই আছে। আমাৰ প্ৰায়খিনি হৈ গ'ল। ভাদ মাহৰ আজি শেষৰ দিন যিহেতু সেইকাৰণে আজি ভাগৱত পুৰাইছে। এতিয়া 2টা বাজিছে। এয়া আমাৰ সূৰ্য দেৱতা পূৰা ওলাই গৈছে। হেল্ল' ফ্ৰেণ্ডছ, মই ভাত বাঢ়ি আনিলোঁ। আজি তেনেই চিম্পুল পকৰি, তাৰপিছতে চাটনি এনেকৈ আছে। আলু গুটি পিটিকা কৰিছে। পূজা বুলি মাহ প্ৰসাদ ইটো সিটো খাই থকাই হৈছে, সেইটো কাৰণে অলপ চিম্পুলকৈ খোৱা হৈছে। গধূলি সময় যিহেতু অকণমান এইফালে খোজকাঢ়িছোঁ। হেল্ল' ফ্ৰেণ্ডছ, মই এইখিনি ভাত পানী খাই উঠি আৰু অকণমান ৰেষ্ট ল'লোঁ। তাকে এতিয়া অলপ আগতে উঠিলোঁ আৰু যে মায়ে আজি ভাদ মাহৰ শেষৰ যিহেতু দিন সেইটো কাৰণে ভাত পিঠা বনাম বুলি কৈছে। তেনেহ'লে ব'লকচোন কেনেকৈ কি কৰি বনাইছে চাওঁগৈ। মায়ে প্ৰথমতে গোটেই চাউলখিনি খুন্দি ল'লে। তাৰপিছতে তাৰ গুড়িখিনি যিখিনি ওলালে সেইখিনি পূৰা অলপ আটা মঠা দি মঠি ল'লে অলপ লুজকৈ। তাৰপিছত এতিয়া এইখিনি চালনীখনেদি চালনীখনত মাৰিছে। তাৰ ফুটাৰি যিখিনি ওলাব সেইখিনি গৰম উতলা পানী দি দিছে আৰু তেনেকৈ সৰু সৰু হৈছে। চালনীখনৰ ফুটাবোৰ সৰু সৰু যিহেতু সেইটো কাৰণে সৰু সৰু হ'ল ভাত পিঠাটো। হেল্ল' ফ্ৰেণ্ডছ, এয়া আমাৰ ভাত পিঠা হৈ গ'ল। কিন্তু সৰু সৰু হ'ল আৰু চালনীখনৰ ফুটাটো সৰু সৰু আছিলে যিহেতু সেইটো কাৰণে অকণমান সৰু হ'ল। আৰু এয়া মই দৈ আৰু গাখীৰ তেনেকুৱা একো নাছিলে কাৰণে আমুল ক্ৰীমটোৱে আনিলোঁ। খুব টেষ্টি হয় আমুল ক্ৰীমৰ লগতো খাবলৈ। আৰু অসমীয়াসকলে ভাদ মাহত তেনেকৈ বনাই খায়েই। ভাদ মাহ বুলিয়ে নহয়, অন্য কিবা মাহতো খাব পাৰি, কিন্তু ভাদ মাহৰ কিবা এটা বিশেষত্ব আছে চাগে। আৰু যিসকলে ভাত পিঠা খোৱা নাই এবাৰ খাই চাবচোন, খুব ভাল লাগে। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া বাজিছে 6:30 আৰু গধূলি মানেও চাহ অকণ খাবলৈ মন যায়। সেইটো কাৰণে গধূলি সময়তে চাহ অকণ বনাই আনিছোঁ। তাকে খাই লওঁ, আকৌ খাই বৈ লগ পাই আছোঁ। হেল্ল' ফ্ৰেণ্ডছ, এতিয়া ৰাতি 8টা বাজি গ'ল আৰু
ভাত বনাব মই ডিমৰ তৰকাৰী বনাবলৈ আহিছোঁ আজি আমাৰ ৰাতিৰ সাজত ডিমৰ তৰকাৰী থাকিব আৰু আজিৰ পৰা যে অকণমান কালি ৰাতি বৰষুণ দিয়াৰ পিছৰ পৰা আজি গোটেই দিনটো ঠাণ্ডা আৰু অকণমান ঠাণ্ডা হয়তো ঠাণ্ডা দিনটো এতিয়া অলপ অলপকৈ আহিব চাগে এতিয়া শৰৎকাল সোমাব হৈছে যেতিয়া ঠাণ্ডা মানে অনুভৱ হৈছে আৰু ফ্ৰেণ্ডছ ভাত আনিলে এয়া ডিমৰ তৰকাৰী মানে গ্ৰেভি নিচিনা হ'ল আৰু মানে খাই আকৌ লগ পাই আছোঁ Making magic, and sometimes I get nervous, but too good to believe. I don't know how it happened. ফ্ৰেণ্ডছ আমি ভাত পানী খালোঁ খাই বৈ এতিয়া বহি আছোঁ অকণ বহিলোঁ তাকে ভাবিলৈ ভিডিঅ'টো ইমানে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ কি কৰিলোঁ কি নাই সেইখিনি দেখাব চেষ্টা কৰিলোঁ আৰু যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব তেনেহ'লে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰোঁ নতুন এটা ভিডিঅ' পুনৰ লগ পাম আজিলৈ বাই বাই